হাই গাইজ, গুড মৰ্ণিং। আজি বহুত দিনৰ মূৰত এটা ব্লগ লৈ আহিলোঁ। আজি কমেডি ভিডিঅ' নহয়, এটা ব্লগেৰে দিনটো আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। আৰু বহুত দিন অহা নাছিলোঁ আৰু শুভেচ্ছাও যাচিব নোৱাৰিলোঁ নতুন বৰ্ষ। এতিয়া শেহতীয়াকৈ হ'লেও নতুন বৰ্ষৰ লগতে ভোগালী বিহু শুভেচ্ছা থাকিলে। আজি মানে আমাৰ গাঁৱতে ভোগালী বিহু উপলক্ষে কানুহুকবাৰী সমন্বয় যুৱ সংঘত ভোগালী বিহু উপলক্ষে এটা অনুষ্ঠান আছে। কালিও আছিলে, দুদিনীয়া কাৰ্যসূচী। আজি অন্তিমটো শেষটো দিন, গতিকে তালৈকে যাম। প্ৰথমে মই এনেকুৱা এডোখৰ জেগাত আহিছোঁ, আপোনালোকক দেখাইছোঁ ৰ'ব। এই জেগাডোখৰ চাওক, কিমান ধুনীয়া লাগিছে। আমাৰ এইবোৰ গাঁৱলীয়া পৰিৱেশ হয়। এখন নদী আৰু এইটো হৈছে মথাউৰি টাইপৰ বান্ধি দিছে, মানে খহাইছিলে সেইটো শিলেৰে মথাউৰিৰে বান্ধি দিছে। আমি নদীত কাপোৰ ধুবলৈ আহিছোঁ আৰু লগতে গা ধুব আহিছোঁ। যিহেতু পানী আমাৰ ইয়াত অলপমান প্ৰব্লেম হয়, পানীৰ প্ৰব্লেম মানে টিউবৱেল পানী বা টেপৰ পানী এইবিলাক আইৰণ বহুত বেছি, সেইটো কাৰণে সেই হেতুকে আমি নদীলৈ বুলি আহিছোঁ। গতিকে চাই যাওক ব্লগটো। এইটো হৈছে আমাৰ ৰাস্তাটো, এইফালে আমাৰ ঘৰ আছে আৰু এইফালে অনুষ্ঠান পাতিছে। এতিয়া মই বৰ্তমান আছোঁ পানীৰ ওপৰত মানে নদীতে আছোঁ। চাই থাকক ভিডিঅ'টো আগলৈ। এয়া মোৰ সৰু মানুহজনী, সহধৰ্মিনী বুলি ক'ব পাৰি। টিংটো দাঙিব পৰা নাই। কৃষ্ণ, বিয়া পাতি ইমান কষ্ট হয়, কাপোৰ দঙুৱাইছে। গৈ আছোঁ এতিয়া আমি নদীৰ পৰা ঘৰলৈ বুলি। আৰু আগফালে আমাৰ এইজনী টিকলিজনী ওলাই মেলি ৰেডি হৈ ডাইৰেক্ট আমি অনুষ্ঠানৰ মাজত পাইছোঁহি। মোৰ লগত আমাৰ লগৰ সতীৰ্থ বিন্দুবিলাক আছে। অনুজ গগৈ, এইফালে তন্ময় গগৈ দা, আৰু এইফালে বাবলু গগৈ, বাবলু বৰা। আমি গোটেইবিলাকে অনুষ্ঠান পালোঁহি আৰু লগতে আহিছিলোঁ গোটেইবিলাক। অনুষ্ঠানৰ এইফালে হৈ আছে অনুষ্ঠান। বৰ্তমান ৰাইজসকল আহি পোৱাহি নাই, তথাপিও আহি পাবহি আৰু লাহে ধীৰে। বিশাল গগৈ, কিবা এটা কোৱা। পতা হৈছে মানে প্ৰত্যেক বছৰে পতা হয়। ইয়াত ভাল লাগে, খেল হয়, হাঁহ ধোৱা হয়, কাবাডী হয়, বেডমিণ্টন হয়, সকলো খেল আমি উপভোগ কৰোঁ। ভাল লাগে। মহিলাইও কয়, আমাৰ ডাঙৰবিলাক ককা দেউতাহঁতিও আহে, ভাল লাগে। ৰাতি আমাৰ বহুত দূৰ দূৰণিৰ পৰা ছিংগাৰো আহে, গাঁৱৰ ছিংগাৰো গান গোৱা হয়, ভাল লাগে আমাৰ। এনেকৈ আমি গোটেইবিলাকে মিলি এনেই সৰু সুৰাকৈ হ'লেও কৰোঁ। ইমান ডাঙৰকৈ কৰিবলৈ হয়তো আমাৰ সামৰ্থ্য নাথাকিব পাৰে, তথাপিও আমি সৰু সুৰাকৈ হ'লেও এনেকৈ আয়োজন কৰোঁ প্ৰত্যেক বছৰে। আজি বহুত বছৰৰ পৰা চলি আছে। চাই থাকক ব্লগটো আগলৈ। মোৰে ভাইটি এজন আছে লগতে, এই অনুষ্ঠানৰ লগত জড়িত, বিশেষভাৱে জড়িত হয়। অনুৰোধ জনাইছোঁ। প্ৰত্যেক বছৰদৰে আমাৰ এই বছৰ ভোগালী বিহু উদযাপন কৰিছোঁ আমি কানুহুকবাৰী লেকামপথাৰ সমন্বয় যুৱ সংঘ। খুবেই সুখী, আমাৰ মানুহবিলাকে একেলগে সকলোৱে মিলা প্ৰীতিৰে আমি প্ৰত্যেক বছৰে উদযাপন কৰি আহিছোঁ। আৰু এই প্ৰত্যেক বছৰে আমাৰ এইবাৰ চতুৰ্থ বাৰ্ষিক বেডমিণ্টন প্ৰতিযোগিতা, যিখন আমাৰ এইবাৰ আজি চূড়ান্ত পৰ্যায়ৰ খেলসমূহ হ'ব।
আৰু সকলোকে আমি সেইবাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান ধুনীয়াকৈ সহযোগিতা কৰিছে। তাৰ লগতে আমাৰ যিসকল গাঁওবাসী আছে, গাঁওবাসীসকলে আমাক সুন্দৰৰূপে প্ৰত্যেকটো কাৰ্যতে প্ৰত্যেকটো ক্ষেত্ৰতে সহায় কৰিছে। এই ধৰক চাহ দিয়াৰ পৰা আৰম্ভ কৰি পিঠা পনা সকলোবিলাক আমাক যোগান ধৰিছে। আমি খুব সুখী হৈছোঁ তেখেতসকলৰ সহযোগিতাৰ বাবে। আৰু আমাৰ যিসকল ডেকামুখা আছে সিহঁতে সকলো ক্ষেত্ৰতে আমাক সহায় কৰিছে। বিশেষকৈ মেজিৰ পৰা আৰম্ভ কৰি আমাৰ ভোজ খোৱালৈকে সকলোখিনিতে সহায় কৰিছে। আৰু আমাৰ এই যিটো কাৰ্যসূচী বা যিটো আমাৰ ভোগালী বিহু উদযাপন, আমাৰ আহি থকা দিনবিলাকতো আমি এনেধৰণে উদযাপন কৰিম আৰু এনেধৰণে মিলা প্ৰীতিৰে আমি সকলোৰে লগত মিলি থাকিম, তাকে কামনা কৰিছোঁ। আৰু সদৌ শেষত মই সকলোকে ভোগালী বিহুৰ ওলগ জনালোঁ। ইয়াকে কৈ মোৰ দুআষাৰ সামৰণি মাৰিছোঁ। দুআষাৰ ক'বলৈ দিয়াৰ বাবে ধন্যবাদ। চাউণ্ডটো ইমান উঠিব। আজি অনুষ্ঠানটোত আমাৰ গৌতমকাই আছে আমাৰ লগত। গৌতমকাই বিহু আমাৰ যিটো অনুষ্ঠান আছে তাৰ বিষয়ে দুআষাৰ ক'ব। সকলোলৈ আমি ভোগালী বিহুৰ ওলগ জনাইছোঁ। আমি কানুপাৰী লেকামপথাৰ সমন্বয় যুৱ সংঘই প্ৰতি বছৰৰ দৰে এইবছৰো ভোগালী বিহু ৰাখি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আৰম্ভ কৰিছিলোঁ। আৰু আমি দেখিবলৈ পাইছোঁ দুদিনীয়া কাৰ্যসূচী আৰম্ভ কৰা এই অনুষ্ঠানত কালি দিনটো আমাৰ বহুত ধৰণৰ ইতিমধ্যে হৈ গৈছে। শিশুসকলৰ মাজত কবিতা আবৃত্তি, চিত্ৰাংকন প্ৰতিযোগিতা, উঠা বহা প্ৰতিযোগিতা, মিউজিক চেয়াৰ ধৰি হাঁহ ধৰা প্ৰতিযোগিতা, জ্যেষ্ঠসকলেও অংশগ্ৰহণ কৰিছে। তাত খুব আকৰ্ষণীয় খেল এটা, সেইটো কালি দিনটোত হৈ গৈছে। আৰু আজিৰ দিনটোত বিশেষভাৱে এতিয়া বৰ্তমান চলি আছে উঠা বহা প্ৰতিযোগিতা, এতিয়া চলি আছে। তাকো আমি সকলোকে আপোনালোকৰ আগত দেখাবলৈ আমি চেষ্টা কৰিম। আৰু সন্ধিয়ালৈ আজি বেডমিণ্টন খেলৰ যি আমি দুদিনীয়া কাৰ্যসূচী বেডমিণ্টন খেল প্ৰতিযোগিতা বেডমিণ্টন খেলৰ আজি চূড়ান্ত খেলখনো অনুষ্ঠিত হ'ব। বিশিষ্ট অতিথিসকলো আমাৰ মাজত উপস্থিত হ'ব। গীতিকাৰ কেইবাজনো আছে, তেখেতসকলো আমাৰ মাজত উপস্থিত হ'বহি। সেয়েহে আমি সকলোকে সন্ধিয়া ঠিক 7 বজাৰ লগে লগে উপস্থিত হ'বলৈ আমাৰ ককাইদেউ নিচিনাই হয়। সৰ্বপ্ৰথমতে মই কানুপাৰী লেকামপথাৰ সমন্বয় যুৱ সংঘৰ তৰফৰ পৰা শেহতীয়াকৈ হ'লেও ইংৰাজীৰ লগতে ওলগ জনাইছোঁ। এই বছৰো আমাৰ কানুপাৰী লেকামপথাৰ সমন্বয় যুৱ সংঘ বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ লগতে মূল খেল বেডমিণ্টন অনুষ্ঠিত হৈ আছে। এতিয়া মহিলাসকলৰ মাজত অনুষ্ঠিত হৈ আছে। খন্তেক সময়ৰ পিছতে আমাৰ সন্ধিয়া লগে বেডমিণ্টন খেল সকলো ৰাইজলৈ সমন্বয় যুৱ সংঘৰ তৰফৰ পৰা আৰু ভোগালী বিহু ওলগ জনাইছোঁ। ধন্যবাদ। খেল ধেমালি অনুষ্ঠিত কৰোঁ। তাৰ লগতে পঞ্চম বাৰ্ষিকৰ কাৰণে আমি এইবাৰ দিবানৈত বেডমিণ্টন খেল প্ৰতিযোগিতা কৰিছোঁ। আমি তাৰ লগতে আটাইতকৈ আকৰ্ষণীয় খেল হাঁহ ধৰা প্ৰতিযোগিতাও আমাৰ অনুষ্ঠিত হৈছে। আৰু ইতিমধ্যে দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে 3 নম্বৰ কাৰ্য উদ্ভৱ মহিলাসকলৰ মাজত। আৰু সন্ধিয়ালৈ 7 বজাৰ লগে লগে আমাৰ বেডমিণ্টন খেলৰ চূড়ান্ত খেল হ'ব। তাত আমাৰ বিশিষ্ট অতিথিসকল
এইফালে আমাৰ পাৰ্থ ককাইদেউ আছে, পাৰ্থ ককাইদেউ দুৱা খাব বুলি পাৰ্থ দুৱা খাব। এই চেনেলটো উদযাপন জ্ঞাপন কৰিলোঁ আৰু আপোনালোক সকলোকে ভোগালী বিহু ওলগ জনালোঁ। আমি ইয়াতে দুদিনীয়া কাৰ্যসূচী অনুষ্ঠান আৰম্ভ কৰি আছোঁ আৰু দ্বিতীয় দিন বিভিন্ন ধৰণৰ কাৰ্যসূচী হৈ আছে আৰু আমাৰ দেৱানৈক্য প্ৰতিযোগিতাৰ আছে আৰু বিভিন্ন অতিথি আমাৰ ইয়ালৈ বিভিন্ন কণ্ঠশিল্পী আমাৰ ইয়ালৈ আহিব। সেয়েহে আমি এই অঞ্চলৰ বিভিন্ন যিসকল ল'ৰা ছোৱালীসকলক আগুৱাই নিবৰ কাৰণে এক প্ৰচেষ্টা লৈছোঁ আৰু সেয়েহে প্ৰতিবাৰ ভোগালী বিহু উদযাপন কৰি আহিছোঁ। কিমান দিনৰ পৰা কৈছোঁ এইটো কিমান দিন মানৰ পৰা আমি এইটো দেৱানৈক্য যিটো বেডমিণ্টন প্ৰতিযোগিতা আমি এইবাৰ পঞ্চম বাৰ্ষিকত ভৰি দিছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি ইয়াৰ বঢ়াই যাব চেষ্টা কৰিম। ধন্যবাদ থাকিল আপোনালৈ। এইফালে চলি আছে উঠা বহা খেল। আমাৰ খুৰী বৌ আছে আপোনালোকে আমাৰ এই অনুষ্ঠানত জড়িত মিণ্টু গগৈ ডাঙৰীয়া এই অনুষ্ঠানটোৰ বিষয়ে দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ। খেল ধেমালি ভোগালী বিহুটো উদযাপন কৰা হয়। ইয়াত সকলো আচলতে মহিলাসকলে ঘৰত ব্যায়াম নকৰে কাৰণে আজি বিটেল বজাৰৰ পৰা পুৰা ব্যায়াম কৰা আছে। আৰু আটাইতকৈ আকৰ্ষণীয় হয় হয়, এই মানুহগৰাকীটো বেছি চাই ব্যায়াম নকৰোঁ মানে মই ৰাতিপুৱা সোনকালে খোজ কাঢ়িবলৈ খোজ নাকাঢ়ে, সেইকাৰণে আজি সুবিধাটো লৈছোঁ আৰু আচলতে বিটেল আজি 5 মিনিটৰ পৰা পুৰা ব্যায়াম কৰা আছে। হয়। ঠিক আছে, ৰেডি? আমাৰ গাঁৱত যিবিলাক ল'ৰা ছোৱালী শিশু ল'ৰা উক্ত প্ৰতিভা এই সুন্দৰ কৰিব পাৰি। আমি সকলো শ্ৰেণীৰ লোককে লগত লৈ অনুষ্ঠানটো নি আছোঁ। আশা ৰাখিছোঁ সকলোৱে সহযোগিতা আগবঢ়ালে আগন্তুক দিনত হ'ব আমাৰ সুপ্ত প্ৰতিভাবিলাক বিকাশ হ'ব, তাৰ কামনা কৰি চমুকে দিয়ক। ধন্যবাদ থাকিল আপোনালৈ। এটা গীত গাব। কিন্তু তাৰ আগতে আমি নতুন গীত পৰিৱেশন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নতুন গীতে আহিব লাগে। এটা বিহু গীতেৰে আমাক আমোদ জনাব বুলি আমি আশা কৰিছোঁ। Honey,
কানো ভোগ পাই নেকি বাৰু মাও খেলে জিকিবি নে জিকিব নাই আশা আছে আমাৰো সকলোৱে দিয়া এতিয়া আমি কাজু কিমান পৰীক্ষা কৰিম নাই আপোনালোকে ৰচিদৰ এতিয়া টানি নাথাকিব এতিয়া ধৰি থাকিব ঠিক আছে Ready? 1, 2, 3, go! আমাৰ গাঁও নিজে জিকিব লাগিব পিছফালৰ পৰা ল'ৰা ছোৱালীবিলাকক আঁতৰাই দিব লাগে অনুৰোধ জনাইছো নহ'লে মহতিয়ালৈ যাব কানু গাঁও হয় জানো কানু গাঁও নহয় এই চাব নকওঁ সেনেকে কানু গাঁও যিটো দলে পিছ পৰি যায় সেই দলটোৱে জিকে এই খেলটোৰ নাম হৈছে ৰচিদলা
এবাৰ কানুকা ভোগবাৰী নহয়, এবাৰ হৈছে আমাৰ বোৱাৰী আৰু জীয়ৰী। এইবাৰ আমাৰ বোৱাৰী আৰু জীয়ৰী। এইফালে আছে বোৱাৰী আৰু এইফালে আছে জীয়ৰী। বোৱাৰী আৰু আমাৰ বৰমা আমাৰ হিমন্ত চেতিয়া আছে নেকি ভাই? দেখা আছে। হিমন্ত চেতিয়া অলপ কেনেকুৱা লাগিব ক? আমাৰ যিহেতু লাগিব আমাৰ বাকী ভালকে ধুনীয়াকে হৈ গৈছে। এতিয়া আকৌ কুকুৰা যুঁজ আমি ধুনীয়াকে চাম, এতিয়া ভাল লাগিব। এইফালে ৰেডি, খেলুৱৈসকল ৰেডি। জিকিব লাগিব। আপোনালোকে যদি কাপোৰ লেতেৰা হয় কালিলৈ কিলোমিটাৰ দিব চাবোন দেখা ফ্ৰী কৰি দিয়া
সুন্দৰ বাহিৰৰ ফালে আউট হৈ যাব লাগিব সুন্দৰ খেলা 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 সুন্দৰ এগৰাকী গ'ল তিনিগৰাকী গ'ল হালধীয়া বহুত চাই হালধীয়া কম নহয় কিন্তু বেশ ভাই পোৱালি আৰাম পোৱালি অনুষ্ঠানটোত দুটা সমান খেলখনৰ বিষয়ে কেনেকুৱা লাগিছে আজি? খেলখন একদম সুন্দৰ হৈছে। সুন্দৰ আছে। আমি পালন কৰি আছো। আজি আমাৰ 5 বছৰ দিন হৈ গ'ল। আজি প্ৰথম মানে খেলি থাকো খেলে বোলে গৌতম নাপাওঁ এটা স্পেচ লৈছোঁ। আগলৈও ভালকৈ ইউটিউব চেনেলটো চলাই থাকিবা, লগতে লাইক ছাবস্ক্ৰাইব কমেণ্ট শুনিছে নাই? থেংক ইউ। এইডোখৰ নাছিবি দেই। আমাৰ ওচৰৰে বৰ্তাজনে গান গাই আছে। এতিয়া ৰাতি 11টা বাজিছে আৰু আমি খেল চাই আছোঁ যিহেতু এতিয়া আমি
তন্ময় আছে গগৈতে আমাৰ গগৈতে আজি অকণ ব্যস্ত দেই খেলুৱৈ মানুহ না খেলি আছে বেডমিণ্টন বাকী মই ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব তন্ময় কিবা এটা কৈ দিয়া ছাবস্ক্ৰাইব কৰি দিব মানে কি হ'ল আপোনালোকক সহায় কৰিলেহে আমিও উঠিব পাৰিম কিবা এটা মানে কষ্ট কৰিলে সহযোগিতা কৰক আমি কষ্ট কৰি গৈছোঁ আপোনালোকক অলপ ছাপোৰ্ট কৰক মানে বাই বাই গুড নাইট